জুবিনৰ অনুৰাগীবিলাক খুব সন্তুষ্ট যে অসম চৰকাৰে এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছে, তদন্ত কৰিছে আৰু জুবিনৰ অনুৰাগীসকলে ভাবিবই পৰা নাছিল যে অসম চৰকাৰে ইমান ক্ষিপ্ৰতাৰে কাম কৰিব। প্ৰত্যেকজন জুবিনৰ অনুৰাগী মোৰ মোবাইলত মেছেজ দি ভৰ্তি হৈ আছে কেনেকৈ আপুনি ছিংগাপুৰৰ পৰা আনিলে, তেওঁক বিদায় দিলে, ইমান ধুনীয়া মাটিত তেওঁক শেষ বিদায় দিলে। জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী হৈ গৈছে যে জুবিন দাক আপুনি ইমান সন্মান কৰিছে। আৰু জুবিনৰ অনুৰাগীৰ ভিতৰতো মই নিজেও আছো। মোৰ দেউতাৰ গান কোনে বনাইছিলে? জুবিনে বনাইছিলে। জুবিনৰ অনুৰাগীৰ কম্পিটিশ্যন হলে মোৰো নামটো 1ৰ পৰা 10ৰ ভিতৰত থাকিবই। জুবিন জীয়াই থাকোঁতে জুবিনৰ ভাল কোনে কৈছিলে? অখিল গগৈ কৈছিল নে, লুৰিণজ্যোতি গগৈ কৈছিল নে, গৌৰৱ গগৈ কৈছিল নে, হিমন্ত বিশ্ব শৰ্মাই কৈছিল? মই জুবিনৰ ওপৰত যেতিয়া আক্ৰমণ হৈছিল 2020ত মই কি কৈছিলোঁ? যে মৃত্যুৰ পিছত জুবিনক সন্মান দিব নালাগে, জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক। ভূপেন হাজৰিকাক আমি জীয়াই থাকোঁতে সন্মান নিদিলোঁ, মৃত্যুৰ পিছত যিমানে সন্মান নিদিওঁ কিয় তেওঁ দেখা নাপাব। 2020 চনত মোৰ এতিয়াও ফেচবুক পোষ্টটো মোৰ আপলোড হৈ আছে। মই কৈছিলোঁ জুবিনক জীয়াই থাকোঁতে সন্মান দিয়ক। গতিকে সেইটোতো আপোনালোকেও কোনেও লিখা নাছিলে। লিখিছিলে নেকি কোনোবাই? মইহে লিখিছিলোঁ। গৌৰৱ গগৈ লিখিছিল নেকি? কোনে লিখিছিলে? হিমন্ত বিশ্ব শৰ্মাই লিখিছিলে। কাৰণ মই জানিছিলোঁ জুবিনক মৃত্যুৰ পিছত সকলোৱে সন্মান দিব, কিন্তু মই কৈছিলোঁ জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক। গতিকে জুবিনৰ অনুৰাগীৰ ভিতৰত মোৰ নম্বৰটো আহি যাব আৰু নিজৰ ককায়েক হিচাপে আহিব। গতিকে সেইকাৰণে মোৰ লগত আমাক লৈতো মানুহ ভীষণ সন্তুষ্ট যে জুবিনক ইমানখিনি আমি সন্মান দিছোঁ, দিব লাগিব। আৰু তাৰো প্লেনো আমি কৰি আছোঁ। আগতো আমাৰ বহুত পৰিকল্পনা আছে। আৰু জুবিনৰ দোষীসকলক যে এনেকৈ আনিম, আজিতো ছিংগাপুৰৰ পৰা এজন হ'লেওতো ধৰি আনিলোঁ। কেতিয়াবা অসম পুলিচে আগত পাৰিছিল নেকি? গতিকে এই কথাটো লৈ যিমানে ৰাজনীতি কৰিব, মইতো ৰাজনীতি কৰাটো নিবিচাৰোঁ, কিন্তু ৰাজনীতি কৰিলে লাভটো মোৰ হ'ব। সেইকাৰণে ৰাজনীতি কৰক নকৰক কংগ্ৰেছে চাই লওক, নকৰিলে মোৰ লছ, কৰিলে